আজি 11টা বজাৰ পৰাই কলম আৰু ডায়েৰী লৈ বহি আছোঁ যাতে ৰিহাৰ্চেল ইউজ কৰিবৰ কাৰণে। আৰু যিহেতু 1 পৰ্টেলটোত মই ইউজ কৰা নহ'ল, পাহৰি থাকিলোঁ, টাইমটো পাৰ হৈ গ'ল আৰু সেইকাৰণে আজি যাতে পাহৰি নাযাওঁ আগতীয়াকৈ মই ৰখি আছোঁ। আৰু এয়া মূৰ চুৰ ধুই অলপ টাইম বাহিৰত বহিলোঁ ৰ'দত, আৰু ৰ'দত বহি কমলা খোৱা মজাই বেলেগ। আৰু এনেদৰে কমলা খালোঁ। আৰু যিহেতু বিহু পালেহি আৰু কাপোৰো এসোপামান লেতেৰা হৈ আছিল, কালি গোটেই কাপোৰবোৰ ধুৱাই দিছোঁ। আৰু তাৰপাছতে জেগাই নাই বেলকনিত মেলিবলৈ। আৰু অলপ টাইম বহি পেলাই ভাত ৰান্ধিবই হ'ল। আৰু মাছৰ তৰকাৰী বনালোঁ, ফুলকবি, কেপচিকাম আৰু মটৰ এনেদৰে বনালোঁ। তাৰপিছত এইখন মোৰ ডান্স থালি। আৰু ভাতত এনেকৈ চাটনি অলপ থাকিলে খাই কিন্তু বিৰাট ভাল লাগে। আৰু দিনটো শুলোঁ, শুৱাৰ পৰা উঠি এয়া অলপ টাইম নিজৰ লগতে কটালোঁ। আৰু আজিলৈ ভিডিঅ'টো বাই, নেক্সট টাইম